নদীৰ মাজেদি বাংলাদেশলৈ গৰুৰ চোৰাং ব্যৱসায়। নৈৰে গৰু লৈ যোৱা দৃশ্য দেখিলে আপুনি হতবাক হৈ পৰিব। আজি দেখুৱাম ধুবুৰীয়েদি কেনেকৈ চলি আছে গৰুৰ চোৰাং ব্যৱসায়। নৈৰে অদ্ভুত কৌশলেৰে লৈ যোৱা হয় গৰু। কৃত্ৰিম ভূৰত পাৰ কৰা হয় গৰু। আগমনী থানাৰ অন্তৰ্গত আপচুবাৰী গাঁৱৰ দৃশ্যই নৈ পাৰৰ এই দৃশ্য মন কৰক। নৈ সিটোপাৰে বাংলাদেশ। নৈ পাৰত এজাক গৰু, লগত আছে চোৰাং ব্যৱসায়ী। গৰুৰ দুই ভৰিত বন্ধা হৈছে কলগছ। ভালকৈ এই গৰুকেইটাক মন কৰক। জীৱশ্ৰেষ্ঠ মানৱে গৰুৰ কি অৱস্থা কৰিছে চাওক। পানীৰ মাজত গৰুকেইটাক জোৰ জবস্তি লৈ যোৱা হৈছে। গৰুত ভৰি বন্ধা হৈছে, কিন্তু শৰীৰত বান্ধি দিয়া হৈছে কলগছৰ থোৰা। ইয়াৰ পিছত এই গৰুবোৰ নৈত ঠেলি দিয়া হৈছে। BSF অথবা শুল্কৰ বিভাগৰ চকুত ধূলি দি এইদৰে অসমৰ পৰা গৰু লৈ যোৱা হৈছে বাংলাদেশলৈ। গৰুক লৈ বিতৰ্ক চলি থকা সময়তে অবৈধভাৱে আমাৰ এই ধুবুৰী জিলাৰ আগমনী থানাৰ অন্তৰ্গত ঝাপুচাবাৰী ৩য় আৰু ৪ৰ্থ খণ্ড গাঁৱত বাংলাদেশ সংলগ্ন এই নদীটোৱেদি অবাধভাৱে গৰুৰ বেহা চলি আছে। চবতকৈ ডাঙৰ কথা, গৰুবোৰ য'ত আনি থয় তাৰ ওচৰতে আমাৰ ধুবুৰী আৰক্ষীৰ এখন আৰক্ষী চকী তাত আছে। ঝাপুচাবাৰী ৪ৰ্থ খণ্ডত ঝাপুচাবাৰী ৪ৰ্থ খণ্ডৰ আৰক্ষী চকীৰ এই 100 মিটাৰ আঁতৰতে গৰুবোৰ ৰখাই থয়। কিন্তু আমি জানিব পাৰিছোঁ এই গৰুৰ ব্যৱসায় বন্ধ কৰাৰ কাৰণে চৰকাৰে অত্যাধুনিক অস্ত্ৰপাতিৰে সজ্জিত কৰি বেটেলিয়ানবোৰ আনি থৈছে। কিন্তু আচৰিতভাৱে তৎসত্ত্বেও গৰুৰ বেহা অবাধে চলি আছে। ইয়াত ৰমৰমীয়াকৈ বেহা চলি আছে। ফাৰ্ষ্ট কথা কি, গৰুবিলাক পশ্চিমবংগৰ পৰা আহে। পশ্চিমবংগ দি ইফালে চানিলুগুটি দিনে প্ৰায় 1000-2000 মান গৰু মানে বাংলাদেশ যায়। আৰু ইয়াত যে কেম্প আছে, সেই কেম্পটো হ'ল তোমাৰ গোজাবচাবাৰী যিটো কেম্প আছে, তাতে গৰুখিনি ৰখাই থয়। কিন্তু কেম্পে কোনো ব্যৱস্থা বা সুব্যৱস্থা নলয়। আৰু প্ৰশাসনে যে কি কৰি আছে সেইটো ৰাইজক হেৰি কৰিব নোৱাৰে। ৰাইজে যেতিয়া প্ৰশাসনক চাপ দিয়ে, প্ৰশাসনে কেনেকৈ এইটো গৰুবিলাক কেনেকৈ কি কৰে, মেনেজ কৰি কেনেকৈ পাচাৰ কৰি দিয়ে সেইটো প্ৰশাসনে জানে। পুনৰ চাওক কিদৰে অত্যন্ত কষ্ট দি এই গৰুবিলাক অসমৰ পৰা বাংলাদেশলৈ চালান দিয়া হৈছে। কিন্তু প্ৰশাসনে কোনো বাধা দিয়া নাই। জীৱশ্ৰেষ্ঠ মানৱে এইদৰে গৰুক বিপদজনকভাৱে ব্ৰহ্মপুত্ৰৰ মাজেৰে বাংলাদেশলৈ চালান দিছে। প্ৰদীপ কুমাৰ সেন, আছাম টক্স, গৌৰীপুৰ।